Karung karbing long live kelang ratun don pinin karbing long live peneli bikram terol peneli long cameraman ang sarap don apor lang ni non itu bentuk bangke doboka ini tum langdam lu pulote doboka labangso ahithi long pulote ini tum lapu pen langdam lu te tum preng pen lo lapu pen volong koma ji pen ceng lo fuloni center pen ceng lo loading tipi pen ceng lo dengau pen ceng lo dong mukak pen ceng lo parokha pen ceng lo ladaksi labangso ahithi pen sili tum bike punon mobile punon kecu-kecu nahor mu dali pen jang tu pen ceng lo ladak pen itu maximum dak pensi marketing lo pulo de dangil tung gitu bangke TVS SSR auto hawalong sedo na vavaino lapu pen pulo de itu karbing long pen lo lapu pulo de itu ke lapu na bangke itu doboka lo tante alu vaina nale tum asona bike dak long ponji posipin itu karbing long light pen bike alam kining ji pulo de itu ke anu tinda school ke dam punon elitum college ke dam punon university ke dam punon bike ke kenang sor adon tinda non ke bike si kenang sor pulo de bike koson si elitum en long ji ma bike koson si labang so offer exchange ho elitum koson si ali en long me laso alam putak sinil tum kebang lo pini ladak rider pen cenglok ason nali tum ladak TVS ang ton pen bike nali tum longji TVS scooty pen cenglok di electric scooty pen cenglok ason nali tum lahai scooty non top model mohan long tu long poniji lapen TVS ang ton pen Apache bike pen cenglok ang ton pen longji ji ইয়াত আমি স্পেশালি এটু কাৰণে আইছো আপোনালোকে সকলোৱে গম পায় যে দবকা বজাৰ বুলি ক'লে বকলিয়াৰ পৰা আপ টু চেণ্টাৰ লোডিং থিপি আপ টু ডেনগাঁও ফুলনি পাৰখোৱা এই সম্পূৰ্ণ ৰাইজে দবকাত আহি বজাৰ কৰি ভাল পায় কাৰণ ইয়াত আপোনাৰ বাইকৰ পৰা আৰম্ভ কৰি মোবাইলৰ পৰা আৰম্ভ কৰি শাক পাচলিৰ পৰা আৰম্ভ কৰি দালি আলু সব সাপ্লাই আপ টু ব্ৰইলাৰ মাছ আপ টু এভৰিথিং আমি এই চহৰৰ পৰাই আমি লৈ আছো গতিকে বিয়া হওক বা যিকোনো অনুষ্ঠানে হওক আমি দবকাত আহিহে বজাৰবিলাক কৰোঁ গতিকে দবকাত এতিয়া বাম্পাৰ অফাৰ চলি আছে কাৰণ এতিয়া মাৰ্চ এণ্ডিং গতিকে মাৰ্চ এণ্ডিঙত ইয়াত আপোনাৰ টিভিছ হাব SSR চেণ্টাৰত আপোনালোকে যদি বাইক লৈ যায় যদি ইয়াত আহি যদি আপোনালোকে বাইক লৈ যায় আৰু এখন বাইক যদি আপোনালোকে লৈ যায় মাত্ৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আৰু ইন্সুৰেন্সৰ টকা আপোনালোকে অলপমান লৈ আনিলে হ'ব মাত্ৰ RC আৰু ৰেজিষ্ট্ৰেশ্যন ন RC আৰু ৰেজিষ্ট্ৰেশ্যন টকা মাত্ৰ লৈ আহিলে আপোনালোকে জিৰ' ডাউন পেমেণ্টত আপোনালোকে এইটো টিভি স্কুটি আপোনালোকে লৈ যাব পাৰিব আৰু ইণ্টাৰেষ্টিং কথা হৈছে আপোনালোকে যদি এখন বাইক লৈ যায় যদি আপোনালোকে RC আৰু ৰেজিষ্ট্ৰেশ্যনৰ টকা যদি লৈ আহি যদি এখন যদি আপোনালোকে বাইক লৈ যায় আপোনালোকে পাব দুটাকৈ হেলমেট আৰু দুটাকৈ হেলমেট যিটো মাৰ্কেট ভেলিউ হৈছে 1500 2000 3000 ওপৰত আপোনালোকে যিটো হেলমেট প্ৰাইচ এইটো আপোনালোকে বিনামূলীয়া আপোনালোকে এখন বাইক বা স্কুটি লৈ গ'লে এইখন দুখনকৈ আপোনালোকে হেলমেট ফ্ৰী পাব আৰু লগতে এইটো 5 লিটাৰকে আপোনালোকে পেট্ৰল পাব ইয়াতকে আৰু বাম্পাৰ অফাৰ আপোনালোকে কি লাগে আৰু এইটো অফাৰটো হৈছে আজিৰ পৰা আৰম্ভ হৈছে আজি 25 মাৰ্চ গতিকে আজিৰ পৰা আৰম্ভ হৈছে আৰু 30 তাৰিখলৈকেহে থাকিব গতিকে তেওঁলোকে মেনেজাৰ আছে আপোনাৰ পৰা কিছু কথা বলক দিলে আহক এইবিলাক চাওক ইমান ধুনীয়া ধুনীয়া বাইক এইটো বাইক যদি আপোনালোকে ল'লে এনেকুৱা ধুনীয়া মাইলেজ দিয়ে আপোনালোকে এতিয়া মাৰ্কেটত বাম্পাৰ চলি আছে এইখন বাইক যদি মাষ্টাৰসকলে লয় বা ষ্টুডেণ্টসকলে লয় আপোনালোকে 100 টকা তেল ভৰালেও আপোনালোকে দিনটো চলাব পাৰিব আহক এতিয়া আমি আহি পাইছোঁ বাম্পাৰ প্ৰাইচ যিটো অফাৰ চলি আছে TVS যিটো SSR TVS চেণ্টাৰ হাবত আমি আহি পাইছোঁ এতিয়া আমাৰ লগত আছে মেনেজাৰো আছে মেনেজাৰৰ লগত আমি ডিটেইলছ কথা পাতিম যে এখন বাইক লোৱাৰ লগে লগে আপোনালোকে যদি এখন বাইক লয় এখন বাইক যদি আপোনালোকে লৈ আৰু আপোনালোকে ডাউন পেমেণ্ট জিৰ' ডাউন পেমেণ্টত আপোনালোকে বাইকখন লৈ যাব পাৰে মাত্ৰ আপোনালোকে RC আৰু ৰেজিষ্ট্ৰেশ্যন আপোনালোকে টকা অকণমান লৈ আহিব এইটো টকাৰে আপোনালোকে ঘৰত আৰামছে বাইকখন লৈ যাব আৰু বাইকখন নিওঁতে আজি স্পেচিয়েলি 25 তাৰিখৰ পৰা 30 তাৰিখলৈকে যিটো বাম্পাৰ প্ৰাইচ চলি আছে এইটো হৈছে মাত্ৰ আপোনালোকে RC আৰু ৰেজিষ্ট্ৰেশ্যন টকা লৈ যাব টকা লৈ আহিব আৰু বাইকখন লৈ যাব আৰু বাইকৰ লগত আপোনালোকে পাব দুটাকৈ হেলমেট আৰু 5 লিটাৰকে পেট্ৰল গতিকে ডিটেইলছ কথা আমি কথা পাতিম কাৰণ যদি আপোনালোকে এইটো মিছ কৰি দিয়ে তেতিয়াহ'লে নেক্সট টাইমৰ পৰা আপোনালোকে বাইক যদি ল'ব আহে তেতিয়াহ'লে আপোনালোকে কমপ্লিটলি ডাউন পেমেণ্ট দিব লাগিব প্ৰথমতে আপোনালোকে ডাউন পেমেণ্ট দিব তাৰপিছত EMI কথা পাতিব তেতিয়াহে আপোনালোকে বাইক লৈ যাব কিন্তু এতিয়া ইণ্টাৰেষ্টিং হৈছে 25 তাৰিখ আজি 25 তাৰিখৰ পৰা এইটো বাম্পাৰ অফাৰ চলি আছে গতিকে তেখেতৰ পৰা আমি জানিব বিচাৰিম হয় আমাৰ ইয়াতে আমাৰ ৰমজান আৰু ঈদৰ উপলক্ষে অফাৰটো আৰম্ভ হৈছে আজিৰ পৰা আপোনাৰ 30 তাৰিখলৈকে অফাৰটো থাকিব আপোনালোকে সকলোৱে আহিব পাৰে আমাৰ ইয়াত আহি পেলাই বাইক স্কুটি আছে ক্ৰয় কৰিব পাৰে মিনিমাম RC আৰু ইঞ্চুৰেঞ্চৰ টকাটো দিলে হ'লে আপুনি বাইক আৰু স্কুটি নিব পাৰিব লগতে আপুনি ফ্ৰী হিচাপত পাব 5 লিটাৰ পেট্ৰল পাব হাফ এটা হেলমেট পাব লগতে আৰু ফুল এটা হেলমেট পাব দুটা হেলমেট পাব টোটেল আৰু কি বাইক পাব
আমাৰ ইয়াত টিভিএছৰ সকলো ধৰণৰ বাইক পাব এভৰিথিং টিভিএছৰ এভৰিথিং বাইক পাব যি লাগে আপোনাৰ মফেট লাগে এণ্টক লাগে জুপিটাৰ লাগে আপাচে লাগে ৰনিন লাগে ৰাইডাৰ লাগে যি লাগে টিভিএছৰ সকলো ধৰণৰ বাইক পাব আপোনালোকে এতিয়া আমাৰ কাৰ্বি আংলঙৰ ক'বলৈ গ'লে আপোনাৰ এফালে ৱেষ্ট কাৰ্বি আংলঙৰ পৰাতো আপোনাৰ টুমপ্ৰেঙৰ পৰা ইয়ালৈকে আহে আৰু এফালে আপোনাৰ দংকাৰ পৰা আহে আৰু এফালে চাটগাঁৱৰ পৰা আহে আৰু এফালে আমাৰ ইষ্ট কাৰ্বি আংলং বুলি ক'লে বকলীয়া ফুলনি লৰিংথিপি হাৱৰঘাট দেনগাঁও দকমুকাৰ পৰা কাষ্টমাৰ আহে আপোনালোকে কেনেকুৱা ফিডবেক পাইছে 100% ফিডবেক পাই আছোঁ কাৰণ যোৱা 4 মাহ আগত তেনেকৈ হৈছে চ' কাৰ্বি আংলঙৰ পৰা বহুত আমি ভাল ফিডবেক পাইছোঁ বহুত কাষ্টমাৰ আহিছে বহুত কাষ্টমাৰ লৈও গৈছে চ' এইবাৰো আমি আশা কৰিছোঁ যে কাষ্টমাৰ আহিব আমাৰ পৰা বাইক আৰু স্কুটি ক্ৰয় কৰিব আৰু EMI কথাটো অকণমান জনাই দিব লাগে EMI আপোনালোকে 18 মাহৰ পৰা আপ টু 60 মান্থলৈকে ল'ব পাৰিব 5 বছৰলৈকে 5 বছৰলৈকে EMI ল'ব পাৰিব খালি আপোনাৰ যদি চিভিলটো মোটামুটি ভাল থাকে তেতিয়াহ'লে আপোনাৰ 5 বছৰলৈকে অনুমানিক হৈ যাব মোটামুটি আৰু যদি আপোনাৰ এইটো যিটো আপোনাৰ এপাচি বাইকখন যদি লয় কেনেকৈ EMI পৰিব আপাচি যদি আপুনি লয় এতিয়া মিনিমাম ধৰক RC আৰু ইঞ্চুৰেঞ্চ হওক 16,000 বা 17,000 টকামান আহিব তাত আপোনাৰ 5 বছৰৰ কাৰণে যদি EMI লয় আপোনাৰ 4,100 টকামান আহিব EMI যদি চিভিল ভাল থাকে আপোনাৰ 4,000ৰ ভিতৰত আহি যাব আৰু যদি স্কুটি লয় স্কুটি ল'লে মোটামুটি আপোনাৰ 4,000ৰ ভিতৰত আহিব EMI 42 মান বা 48 মানটো ল'লে মানে যিমান আপুনি দিন বঢ়াব EMIটো কম আহিব ইণ্টাৰেষ্টটো অলপ বেছি যাব চ' ডাউন পে'মেণ্ট যদি লগত আপুনি এক্সট্ৰাকৈ কয় নাই মই RC ইঞ্চুৰেঞ্চ নিদিওঁ লগতে ডাউন পে'মেণ্টটো দিম দিলে আপোনাৰ ভাল আপোনাৰ ইণ্টাৰেষ্ট কম যাব আৰু যিটো ইণ্টাৰেষ্ট এতিয়া চলি আছে বহুত কম ইণ্টাৰেষ্ট চলি আছে চ' আপোনালোক সকলোৱে আহক ক্ৰয় কৰক টিভিএছৰ সকলো ধৰণৰ বাইক আছে স্কুটি আছে ক্ৰয় কৰি ল'ব পাৰিব বহুতে যোৱাবাৰ যেতিয়া আমি এই এডভাৰটাইজমেণ্টটো যেতিয়া আমি কাৰ্বি আংলং লাইফত যেতিয়া পাব্লিছ কৰিছোঁ বহুতে আমাক কমেণ্টছ কৰিছে যে ডাউন পে'মেণ্ট 0 ডাউন পে'মেণ্ট বুলি কয় পিছত EMI ইণ্টাৰেষ্টটো বঢ়াই দিয়ে এইটো কথা সঁচানে নাই এইটো 100% মিছা কাৰণ 0 ডাউন পে'মেণ্টতো আপোনাৰ RC আৰু ইঞ্চুৰেঞ্চৰ টকাটো দিবই লাগিব কাৰণ ৰোডত আপুনি চলাব RC ইঞ্চুৰেঞ্চ নহ'লে আপোনাক পুলিচে ধৰিব তো সেইটোতো আপুনি দিবই লাগিব সেইটো দি আপুনি গাড়ী লৈ যাওক লৈ আপুনি EMI চলাই থাকক ধুনীয়াকৈ এইখিনিতে মই কাৰ্বি আংলং ৰাইজক মই ক'ব বিচাৰিছোঁ বহুতে বাইক লোৱাটো লৈ যায় ইভেন মাষ্টাৰবিলাকে বহুত স্কুটি বাইক লৈ যায় কিন্তু ইণ্টাৰেষ্টিং কথা হৈছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নকৰে আৰু বহুতৰ গাড়ীৰ নম্বৰ প্লেট নাথাকেই তেনেকৈ গাড়ী চলাই থাকে পিছত আৰু তেওঁলোকে পুলিচত লম্বা কোৰ্টত চক্কৰ মাৰি থ'বলগীয়া গতিকে প্ৰথম যেতিয়া আপোনালোকে যদি 50-60 হাজাৰ স্কুটি যদি ল'ব পাৰে তেতিয়াহ'লে RC ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কিয় কৰিব নহ'লে প্ৰথম আমি যেতিয়া ৰাস্তাত নমোৱাৰ লগে লগে আমি প্ৰথমতে আমাৰ চিন্তা লাগিব ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন কাৰণ ৰেজিষ্ট্ৰেশ্যন নহ'লে আজিকালি ইমান ধৰণৰ ইনচিডেণ্ট হৈ থাকে চুৰ হৈ থাকে কিবা হৈ থাকে আৰু ইঞ্চুৰেঞ্চ হ'লে আৰু ভাল কথা যদি আপোনাৰ স্কুটি হেৰাই যায় তেতিয়াহ'লে ইঞ্চুৰেঞ্চে আপোনাক ক্লেইম কৰিব পাৰিব হয় যদি আপোনাৰ ইঞ্চুৰেঞ্চ থাকে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰিব চুৰি হৈ গৈছে ইঞ্চুৰেঞ্চ ক্লেইম কৰক কিবা হেভি এক্সিডেণ্ট হৈছে ইঞ্চুৰেঞ্চ ক্লেইম কৰক ইঞ্চুৰেঞ্চে আপোনাক বনাই দিব আপোনাৰ কোনো 1 টকা খৰচ নহয় চ' এইটো থকাটো জৰুৰী হয় ৰোডত চলিবৰ কাৰণে সেইটো লাগিবই আৰু আমি ইঞ্চুৰেঞ্চ আৰু RC ইঞ্চুৰেঞ্চ নহ'লে নতুন গাড়ীত ইঞ্চুৰেঞ্চ নহ'লে আমি ডেলিভাৰী নিদিওঁ গাড়ী চ' ইঞ্চুৰেঞ্চটো মেইন হয় আচ্ছা যদি গাড়ীখন লৈ যায় যদি ইনকেছ যদি কিবা এটা বেয়া হৈ যায় তেনেকৈ পাৰ্টছবিলাক এভেইলেবল ইয়াত পোৱা যায় 100% চব পাৰ্টছ পোৱা যায় আমাৰ ইয়াত তেতিয়াহ'লে ছাৰ্ভিচিং চেণ্টাৰটো আপোনালোকৰ আমাৰ ছাৰ্ভিচিং চেণ্টাৰ বেক চাইডত আছে চলি আছে বৰ্তমান ছাৰ্ভিচিং আপুনি দেখাব পাৰিব ৰাইজক চ' কাইণ্ডলি এবাৰ দেখাই দিয়ক A to Z আপোনালোকৰ ইয়াতে চব পোৱা যায় চব ইয়াতে ইনক্লুডিং মানে ছাৰ্ভিচ চেণ্টাৰ পাৰ্টছ এভৰিথিং ইয়াতে আছে আৰু আমাৰ এটা কৈ দিওঁ কথা আমাৰ টিভিএছৰ বাইকত 5 বছৰৰ ইঞ্জিনৰ ৱাৰেণ্টি থাকে অন্য কোনো ব্ৰেণ্ডে 5 বছৰৰ ইঞ্জিনৰ ৱাৰেণ্টি নিদিয়ে 5 বছৰলৈকে যদি আপোনাৰ ইঞ্জিনত কিবা প্ৰব্লেম হৈছে বা ব্লক গুচি গৈছে আপুনি শ্ব'ৰুমত ভিজিট কৰক আহি লগে লগে আপোনাৰ এইটো ৱাৰেণ্টিত ৰিপ্লেচ হৈ যাব কোম্পানী আপোনাক নতুন দিব যদি আপোনালোকৰ ইয়াৰ পৰা যদি বাইক স্কুটি লৈ যায় তেতিয়াহ'লে ছাৰ্ভিচিং চেণ্টাৰ হয়তো বকলীয়াৰ পৰা ইয়ালৈকে অহা হয়তো কেতিয়াবা অসুবিধা হ'ব পাৰে কিন্তু তাত যদি তেনেকৈ আপোনালোকৰ TVS যদি ছাৰ্ভিচিং চেণ্টাৰ তাত কৰিব পাৰিব হয় আমি সেইটো ফাৰ্ষ্ট ছাৰ্ভিচিংটো আমাৰ ইয়াত কৰিলে হ'ল তাৰপিছত আমি ব্যৱস্থা কৰি দিম আপোনাৰ ওচৰত যি ছাৰ্ভিচ চেণ্টাৰ আছে তাতে গৈ আপুনি ছাৰ্ভিচ চেণ্টাৰটোত ছাৰ্ভিচ কৰিব পাৰিব সেইটো আমি ব্যৱস্থা কৰি দি দিম আপুনি হাওৰাঘাটত যাব পাৰিব বা বকলীয়াত আছে বকলীয়াত যাব পাৰিব যদি কয় নাই তাতে ভাল নালাগে আপুনি আহক আমাৰ ইয়াত বেষ্ট ছাৰ্ভিচ পাব আৰু টকাটো ধৰক আপোনালোকৰ মানে কেনেকুৱা পইচাবিলাক কেনেকুৱা লয় ধৰক EMI দিওঁতে ধৰক EMIটো আপোনাৰ একাউণ্টৰ পৰা অটো ডেবিট হ'ব আমাৰ কাৰণে দিব নালাগে যদি বাই চান্স কেতিয়াবা আপোনাৰ মিছ হৈছে তেতিয়া আমাৰ কাৰণে দিলে আমি ৰিচিপ্ট দি দিম লগে লগে কাটি আৰু বহুতে কয় যে 3 মাহ যদি লেপছ হৈ যায় বাইকখন টানি লৈ যায় এই কথাটো অকণমান অৱগত কৰি দিব
হয় কাৰণ চাওক আপুনি যদি বাইক এখন কিনিছে 3 মাহ যদি লেপছ কৰিছে কোনোবা কোম্পানী মানুহ গৈছে আপোনাৰ ঘৰত EMI কাৰণে আপুনি বোলে দাদা মই এইটো মই 3টা দিব নোৱাৰিম এটা দিছোঁ মানি ল'ব সিহঁতে মোটামুটি আপুনি 3টা লেপছ কৰিছে এটা দি দিয়ক EMI সিহঁতক বোলে দাদা এটা লৈ যাওক মই আৰু কেইদিন পিছত আপোনালোকক দি আছোঁ মিলাই সেইটো কৰিলে হৈ যাব যদি বেছি কিবা প্ৰব্লেম হয় আমাৰ লগত যোগাযোগ কৰিব আমি লাগিলে কথা পাতিম আমি এটা বহুত এনেকুৱা ধৰণৰ আমাৰ কাৰ্বি আংলঙতো বহুত এনেকুৱা ইনচিডেণ্ট পাইছোঁ ধৰক আপোনালোকৰ পৰা ইয়াৰ পৰা স্কুটি লৈ গ'ল বাইক লৈ গ'ল বা 7 মাহ চলালে 7 মাহ আপোনালোকক EMI দিলে সি আপোনালোকক নুসুধাকৈ তেওঁ আকৌ ছেকেণ্ড পাৰ্টিক বেছি দিলে এই তেনেকৈ কেছত আপোনালোকে কেনেকৈ মানে নাই এইটোতো একচুৱেলি ইলিগেল হয় সেইটো বেচিব নোৱাৰে কাৰণ আপোনাৰ যিটো ফাইনেন্স কৰিছে যিটো এগ্ৰিমেণ্ট হয় আপোনাৰ নামত কোম্পানীয়ে যিটো এগ্ৰিমেণ্ট কৰে যিনিকাৰে আপুনি ছিগনেচাৰ কৰে তাতে উল্লেখ থাকে যে আপুনি থাৰ্ড পাৰ্টিৰ গাড়ীটো বেচিব নোৱাৰিব বেচিলে নিজেও গিল্টি হ'ব যোনে ল'ব তেওঁ গিল্টি হ'ব চ' এইটো ইলিগেল হয় এইটো কৰিব নালাগে একচুৱেলি যদি আপুনি কিবা প্ৰব্লেম হৈছে চলাব পৰা নাই লাগিলে কোম্পানী সমজাই দি দিয়ক দাদা মই আৰু চলাব নোৱাৰিছোঁ মই চেলেণ্ডাৰ কৰি দিছোঁ গাড়ীখন কিন্তু ইলিগেলি বেলেগক বেচাটো ইলিগেল হয় কিন্তু সেইটো বেচিব নালাগে একচুৱেলি লাল এইটো কাৰণে আমি যদি স্কুটি লৈ যাওঁ বা বাইক লৈ যাওঁ কিবা ধৰক আপুনি 1 বছৰ চলালে 2 বছৰ চলালে কিবা কাৰণত ঘৰত কিবা অসুবিধা হৈ গ'ল আপুনি বাইকখন বেছি দিম সেইটো নকৰিব কাৰণ ইয়াত তেওঁ মেনেজাৰে নিজে কৈছে আমি ছাৰ্ভিচিং চেণ্টাৰটো অকণমান দেখাব নেকি আহকচোন কেমেৰামেন আমাৰ তেওঁলোকে কাষ্টমাৰ নেকি ছাৰ্ভিচ কৰিব বিচাৰে এওঁলোকৰ পৰা অলপ মানে জানিব বিচাৰিম নাপেন ন Nili tu mendok muka apa? Muka nalimen ke? Nili men sarpang theater ro. Oh taruh sahu. Nanti kosan lo dak men tu mesti ke pon sebab. Dak ke pon mana nili tungke dak pene nam pon ke kali sita hola nili hari hing no dak la sinang coba nai dak. Dak servicing. Kala. Kosan lo baik ke pon ji si ning hang do mas kuti. Ning hang ke do sita non mat ke tangkalo takai dure joni la. Kosan lo dak ke bang pen nali tung kosan lo feedback ke. Lap pulau mesti anak hari hai tah lang bom la miu hari bang taning ke dok ke do sita tangka joni la. All the best. Thank you. Bolok di dia oleh sam. Iphale ahok cameraman. তেনেকৈ কেনেকৈ ধৰণৰ ছাৰ্ভিচ কৰে আমি অকণমান দেখাব বিচাৰিছোঁ কেমেৰামেন অকণমান জুম কৰিব তেওঁ মেইন মেকানিক নেকি হয় হয় ইয়াত মানে সব পাৰ্টস পোৱা যায় ইয়াতে সব পাৰ্টস পাব আপোনালোকে যি পাৰ্টস লাগে আপোনাৰ টিভিএছৰ সব পাৰ্টস ইয়াতে পাব আৰু সাৰ্ভিসিং এটো হয় আৰু আমাৰ গাড়ী ওয়াশ ইয়াতে হয় গাড়ী ওয়াশ কৰি দিয়ে ওয়াশ কৰে ইয়াতে মটৰ আছে লগাই ইয়াতে ওয়াশ হয় গাড়ী এনে গাড়ী এখন যদি লৈ যায় নতুন গাড়ী আপুনি ইয়াৰ পৰা যদি স্কুটি লৈ যায় বা বাইক লৈ যায় কিমান বছৰলৈকে সাৰ্ভিসিং কৰিব লাগে এটো আপোনাৰ মেনুৱেলত মই দিম গাড়ী এখনত কেইটা সাৰ্ভিসিং কৰিব লাগে ইয়াতে মেনুৱেল লিখা আছে আপুনি 8টা সাৰ্ভিসিং আছে ইয়াতে 60000 লোকে সাৰ্ভিসিং আছে আপুনি সব কৰিব পাৰিব ইয়াতে বহুত মানুহে মানে কমেন্টস কৰে আমাৰ যেতিয়া আমি পাবলিশ কৰো সেকশনত যেতিয়া পাবলিশ কৰো প্ৰথমতে তেওঁলোকে ফ্ৰী বুলি ক'ব পিছত আমাৰ পৰা পইচা লৈ লয় এটো কথা কেনে হেতু হল আপোনাৰ যখন গাড়ী লব আপুনি আপাচি ললে আপোনাৰ 3টা সাৰ্ভিসিং ফ্ৰী আছে এটো মোবিলৰ আৰু সাপ্লিমেন্ট এটা আছে এটো পইচাটো লাগিব অনলি আৰু মেকানিক চাৰ্জ গাড়ী ওয়াশ কৰিব হেতু পইচা নালাগে আৰু গাড়ী টুকটাক যি কাম আছে হেবিলাক ফ্ৰী হেবিলাক পইচা নালাগে 3 মাহলৈকে এটো 3 মাহলৈকে ইয়াতে লিখা আছে কেই মাহ আছে সব লিখা আছে আৰু যদি স্কুটি লৈ যায় স্কুটি ললে আপোনাৰ 4টা ফ্ৰী খালি মোবিলৰ আৰু সাপ্লিমেন্টৰ পইচাটো লাগিব আৰু মেকানিক চাৰ্জ গাড়ী ওয়াশ কৰিলে হেবিলাক পইচা নালাগে আৰু গাড়ী যদি কিবা কিবি কাম হয় কৰো হেবিলাক পইচা নালাগে সব আৰু যদি ইন্স্যুৰেন্স যদি অকমান মেজৰ যদি হৈ যায় কিবা ধৰক ডাম্পাৰে খুন্দিয়াই দিলে পিছফালে একেবাৰে গুচি গ'ল তেনে কেনেকৈ ইন্স্যুৰেন্স ক্লেইম কৰিব হেতুতো আমাৰ ইয়াতে আছে সব সিস্টেম কেনেকৈ কৰিব লাগে আপোনাৰ বেছি যদি হৈ যায় কিবা এটো ইন্স্যুৰেন্স ক্লেইম কৰিলে আমাৰ ইয়াতে সব পাব সামান ইন্স্যুৰেন্স ক্লেইম কৰোঁতে আমাৰ পইচাও যাব নি কাষ্টমাৰৰ নাই আপোনাৰ কাষ্টমাৰৰ পইচা না যাব হেতু সব ইন্স্যুৰেন্সে বনাই দিব যি আপোনাৰ আছে সব ইন্স্যুৰেন্সে বনাই দিব এইখিনি কথাটো বহুত জানাৰ বহুত দৰকাৰ গতিকে চাওক তেওঁলোকৰ কি ইলেক্ট্ৰনিক আছে আজিকালি একদম মেকানিকটো আগৰ নিচিনা নহয় মেকানিক বহুত স্ক্ৰু খোলাৰ পৰা চাকাৰ খোলাৰ পৰা আৰম্ভ কৰি আজিকালি সব টেকনিক্যাল থ্ৰু দি কাম কৰে এইটো চাওক তেওঁলোকে কেনেকৈ এপাচি এখন মানে তেওঁলোকে সাৰ্ভিসিং কৰি আছে আৰু এখন ধুনীয়াকৈ তেওঁলোকে টেবুল মানে হাইড্ৰলিক টেবুল সিস্টেম তেনেকৈ জেক আছে তেনেকৈ নিজে উঠি যায় মানুহ ধৰিব দৰকাৰো নাই
ইমান মানে ধুনীয়া ছাৰ্ভিচিং চেণ্টাৰ সেইকাৰণে TVS SSRৰ হাব চেণ্টাৰত চবেই আহে আৰু স্পেচিয়েলি আমাৰ কাৰ্বি আংলঙৰ পৰা বকলীয়া ফুলনি লাংহিন হাড়ঘাট কাষ্টমাৰবিলাক ইয়াত আহি ভাল পায় আৰু তেওঁলোকৰ ছাৰ্ভিচটো ফিডবেক তেওঁলোকে ভাল পাইছে আৰু আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙৰ এফালে দংকাৰ পৰা আহে আৰু এইফালে তুমপ্ৰেঙৰ পৰা আহে গতিকে আপোনালোকে মিছ নকৰিব এইটো আজিৰ পৰা আৰম্ভ হৈছে আপোনালোকে যদি স্কুটি লৈ যায় বা বাইক লৈ যায় আপোনালোকে খালি পইচা আনিব লাগে ৰেজিষ্ট্ৰেশ্যন আৰু RCৰ পইচা কেইটামান আপোনালোকে লৈ আহিব লাগে আৰু এখন বাইক যদি আপোনালোকে লৈ যায় আপোনালোকে 5 লিটাৰকৈ আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে পাই যাব লগতে হেলমেট দুটা পাই যাব যিটো মাৰ্কেট প্ৰাইচ আপোনালোকে জানে হেলমেটৰ প্ৰাইচবিলাক ভাল কোৱালিটি বুলি ক'লে 3000 4000 লৈকে আছে গতিকে আপোনালোকে হেলমেট দুটাও ফ্ৰী পাব আৰু এইটো অফাৰ আপোনালোকে স্পেচিয়েলি ঈদৰ কাৰণে দিছে আৰু এইটো অফাৰ আপোনালোকে একদম মিছ নকৰিব গতিকে আহক ৰাইজ এই আমি পুনৰ আমি মেনেজাৰৰ লগত কথা পাতিম হয় আমি ছাৰ্ভিচিঙৰ কথাও আমি পাতিলোঁ আৰু আমি স্পেচিয়েলি ইঞ্চুৰেঞ্চৰ কথা অকণমান পাতিম ধৰক বাইকটো যদি অকণমান মেজৰ এক্সিডেণ্ট হৈ যায় ডাম্পাৰে যদি খুন্দিয়াই দিয়ে বহুতে মানে কমেণ্টছ দিয়ে আমাক যে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব যাওঁতে আমাৰ কাষ্টমাৰৰ বহুত পইচা যাব নেকি একচুৱেলি ইঞ্চুৰেঞ্চ ক্লেইম কৰোঁতে কাষ্টমাৰ পইচা নাযায় যদি আপোনাৰ ইঞ্চুৰেঞ্চটো ৰিনিউৱেল হৈ থাকে ডেট থাকে আপোনাৰ কোনো টকা খৰচ নহয় মানে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চটো মেণ্ডেটৰী সেইটো লাগিব কিন্তু সেইটো নহয় যদি ড্ৰাইভিং লাইচেঞ্চ নহ'লে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব নোৱাৰিব ড্ৰাইভিং লাইচেঞ্চ নহ'লে ইঞ্চুৰেঞ্চ ক্লেইম নহয় কিন্তু মেণ্ডেটৰী সেইটো ড্ৰাইভিং লাইচেঞ্চ RC আৰু ইঞ্চুৰেঞ্চ কপিটো মেণ্ডেটৰী হয় ইঞ্চুৰেঞ্চ যদি লেপছ হৈ যায় কেনেকৈ ধৰণৰ কি কৰিব এইটো ৰেনুৱেল প্ৰচেছ আছে আমাৰ তাত আহিলে হ'ল আমাৰ ইয়াৰ পৰা অলৰেডি ফোন যায় যিটো আপোনাৰ ডেট ফেইল হোৱাৰ আগতে আপোনাৰ তাত 2-3 দিন আগতে কল যাব বোলে দাদা আপোনাৰ ইঞ্চুৰেঞ্চটো ৰিনিউৱেল কৰিব লাগে শেষ হৈ গৈ আছে চ' আপুনি আহিলে হ'ল ডিলাৰত আমাৰ ইঞ্চুৰেঞ্চটো ৰিনিউৱেল কৰি দি দিব আকৌ গতিকে আপোনালোকে এইটো কাৰ্যসূচী ইমান ভাল এটা প্ৰগ্ৰাম তেওঁলোকে আজি ডবকাত SSR হাব চেণ্টাৰ TVS হাব চেণ্টাৰৰ ফালৰ পৰা যিটো অফাৰ এইটো স্পেচিয়েলি কাৰ্বি আংলং বাকী ৰাইজৰ কাৰণে এইটো ভাল অফাৰ বুলি আমি কাৰ্বি আংলং লাইফ ফালৰ পৰা সেইকাৰণে ইয়াত আহিছোঁ কাৰণ এইটো অফাৰ আপোনালোকে একদম মিছ নকৰিব কাৰণ যিকেইটা একদম দৰিদ্ৰ পৰিয়াল দুখীয়া ল'ৰা ছোৱালী যিকেইটা কলেজ যাব বিচাৰে তেওঁলোকৰ কলেজৰ মানে বাইক নাই তেওঁলোকে যদি ডাউন পে'মেণ্ট যদি দিব নোৱাৰে 50-60 হাজাৰ যদি ডাউন পে'মেণ্ট দিব নোৱাৰে আপোনালোকে খালি RC ৰেজিষ্ট্ৰেশ্যনৰ পইচা কেইটামান আপোনালোকে লৈ আহিব এইটো বেছিও নাযায় 15-20 বা 20 হাজাৰ ভিতৰত হৈ যাব আৰু 15-20 হাজাৰ আজিকালি একো নাই কাৰণ আপোনালোকে এটা হেলমেট কিনিব যাওঁতে আপোনাৰ 3000 বা 2000-3000টো তাত যাবই আৰু পেট্ৰলৰ 5টা পেট্ৰলৰ দামটো আপোনালোকে প্ৰায় 700-600 টকাৰ ভিতৰত আহি যায় গতিকে আপোনালোকে 5 লিটাৰ আপোনালোকে অফাৰ পাই আছে আৰু হেলমেট দুটাও আপোনালোকে পাই আছে আৰু আপোনালোকে ইণ্টাৰেষ্টিং কথা হৈছে কি ডাউন পে'মেণ্ট আপোনালোকে দিব নালাগে মাত্ৰ 15,000-20,000 টকা আপোনালোকে লৈ যাওক আপোনালোকে ধুনীয়া এপাচি বাইক লৈ যাব পাৰিব আৰু স্কুটি আপোনাৰ একদম ধুনীয়া TVSৰ যিমানখিনি স্কুটি লঞ্চ হৈছে এইবিলাক আপোনালোকে ইয়াৰ পৰা পাই যাব গতিকে এইটো অফাৰ আপোনালোকে একদম মিছ নকৰিব গতিকে এইটো স্পেচিয়েলি ঈদৰ কাৰণে দিছে গতিকে কাৰ্বি আংলং ৰাইজকো আমাৰ ফালৰ পৰা ঈদ মুবাৰক আপোনালোককো ব্লেছিং আৰু শুভেচ্ছা জনাইছোঁ আৰু কি বুলি ক'ব শেষত এইটোৱেই ক'ম যে সকলো ৰাইজকে আহক অফাৰটো উপভোগ কৰক আহি ঈদৰ স্পেচিয়েল অফাৰ চলি আছে সকলো আহক আহি পেলাই অফাৰটো আমাৰ পৰা উপভোগ কৰক আহি ঠিক আছে